हेलो गाइस সকলোকে মোৰ ফালৰ পৰা হেপী হলি আৰু আজি দিনটো কেনেকৈ যায় আপোনালোকক দেখাম ভিডিওটো লাষ্টলৈকে চাই থাকক। নমস্কাৰ, আজি আমাৰ সকলোকে ৰঙৰ উৎসৱ হলিৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ জীৱনবোৰো সেই ৰঙৰ উৎসৱৰ দৰে ৰঙীন হৈ পৰে। ধন্যবাদ। এই শুভেচ্ছা থাকিল আপোনালোকক। এই বাইক এখন আহি আছে, বাবুহঁতে অলপমান ফাকুৱা দিব চাই থাকক আৰু এই বোকা দিয়ে বোলে। এই 100 টকা এটা দিছে, 10 টকা ৰাখিব দিছে তাকো। ইমান খুচৰা কেনেকৈ পাম? দাদা ইমান খুচৰা কেনেকৈ পাম? দাদা অনলাইনতে পইচাটো দিলে, কেছ নাই বোলে লগত। মুনুদাৰ লগত এই বজাৰত যাওঁ, এতিয়া দোকানতে আহিলোঁ ৰ'ব। এই চাউলৰ বেগ এটা কিনো, মুনুদাই গৈছে ভিতৰত। আমি যোনটো বেগ আনিব গৈছিলোঁ সেইটো বেগ তাত নাই, আমি এই মন্দিৰতে যাইছোঁ ৰ'ব। মন্দিৰতে আহিছোঁ ৰ'ব, ভিতৰত যাই লওঁ। খিচাৰি আৰু চব্জি দি খাব ওলাইছোঁ ৰ'ব, খাই লওঁ। খোৱা হ'ল ৰ'ব। এতিয়া দাদাহঁতৰ লগতে অলপমান টাইম কথা পাতি আছোঁ। অলপ টাইম টিভি চাই আছোঁ ৰ'ব। তাত নাপালোঁ নহয়, গৰম বছৰতে এই চাউল বেগ কিনিব আহিছোঁ, লৈ লওঁ ৰ'ব। বাচমতি লৈছোঁ ৰ'ব, 140 টকা লৈছে, বেছি হৈছে নেকি বাৰু? তেলটো ভৰাব আহিছোঁ ৰ'ব, ভৰাই লওঁ। গা ধুই কাপোৰ পিন্ধি যাব ওলাইছোঁ ৰ'ব এঠাই। ক'ত যাওঁ চাই থাককচোন আপোনালোকে। এতিয়া যাই আছোঁ ৰ'ব, ডিমুটো আকৌ মাইহঁতৰ বাবুকো ৰখিব লাগে, সিও যাব মানে। ডিমু আহি পালোঁ ৰ'ব, এই মাইচীৰ বাবুক ৰখি আছোঁ, সি আহি লওক। ভাইটি আহি পালে ৰ'ব, এতিয়া যাই থাকোঁ। মামাহঁতৰ ঘৰত আহিছোঁ ৰ'ব দৌল চাব। এই চাহ তাহ খাই লওঁ, তাৰপিছত যাই আছোঁ। চাহ খাই আহিলোঁ ৰ'ব, এতিয়া দৌল চাব মানে আৰু আজি আপোনালোকক বেছি দেখাই নাথাকোঁ, কালি আপোনালোকক ভিডিঅ'ৰ সৈতে লগ পাম।